হাই গাইজ, আৰু এটি অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক আমাৰ খেতি পথাৰৰ কিছু দৃশ্য দেখুৱাম। মোৰ লগত আছে আমাৰ চিন্ময়। হাই, চিন্ময় আজি আৰু আমি যাম আৰু পথাৰত পিঠান তুলিবলৈ। আমি চিন্ময় আৰু মই আজি আপোনালোকক খেতি পথাৰখন সুন্দৰভাৱে দেখুৱাম। ভিডিঅ'টো পুৰা শেষলৈকে চাই থাকিব। আমি এতিয়া আহি পালোঁৱেই পুৰা। আজি আপোনালোকক আমাৰ গাঁৱৰ খেতি পথাৰখন পুৰা দেখুৱাম। এইটো পানী আছে, খুচিব লাগিব মানে কি হ'ব, এইকেইদিন পুৰা বানপানী গ'ল না, আমি পানী পালোঁ। পথাৰত পানী শুকাইছেও, শুকাও নাই, জাগা জাগালৈ শুকাইছে, শুকা নাই, এনেকুৱা হৈছে। আপোনালোকে চাই থাককচোন। আয়া এনেদৰে বকাই বকাই যাই আছোঁ আমি। এইফালে বিধান তুলি আছে। বাপৰে বাপ, তামান বিধান তুলি আছা। আমাৰ চিন্ময়ো তামান বিধান তোলাত লাগি আছে পুৰা। আহি পেলাই পুৰা তুলি আছে, পুৰা একদম। এয়া চিন্ময় মোৰ লগত আহি পুৰা বিধান তোলাত লাগি গ'লে আৰু এইটো হাই, মই পিঠান তুলি আছোঁ। আয়া পুৰা মাৰি আছে, পুৰা বিধান। মাৰিছোঁ পুৰা। এই মাত্ৰ মোৰ লগত আহিল, মানে সিও আৰু ৰোৱনী দেখা পাই ইয়াৰো তাৰমানে বিধান তুলো পুৰা লাগি গৈছে আৰু পুৰা জচ। আৰু এজন মানে কি মোৰ লগে আৰু সি মানে পথাৰত আহিছে, কি কৰিব আহিছে, হাতত টঙাল লৈ আহিছে। মই তাক পুৰা সুধিম, এই হাতত যি টঙাল লৈ আহিছা, কি কৰিব যা তই? বিধান তুলবা। বিধান তুলিব যা। ক'ত বিধান তুলি আছা? এইতে পথাৰত। তে আমি আজি ইয়াৰ নাম উৎপল। আজি উৎপলে ভিডিঅ' মানে কি ভিডিঅ' নহয়, বিধান তুলিব। আমি সকলোৱে দেখুৱাম উৎপলে কেনেকৈ বিধান তোলে। এয়া এইফালে উৎপলে পুৰা বিধান তোলাত লাগিল। এইফালে চিন্ময়, এইফালে উৎপলৰ বায়েক। পুৰা এতিয়া পুৰা তিনিজনে বিধান তোলাত লাগি আছে পুৰা। ইয়াতে ভুই ৰ'ব, ধুনীয়া কৰি শাৰী শাৰীকৈ পাতি থৈ দিছে বিধানবিলাক। ইয়াতে কি ধুনীয়া কৰি একেবাৰে ভুই ৰোৱা হ'ব। আমি ৰোৱনীৰ কাষলৈ আহিছোঁ। এয়া ৰোৱনী পুৰা ভুই ৰুই আছে। এয়া চাওক কি ধুনীয়া লাগিছে ভুই ৰোৱা দেখা পায়। বিদ্যা কৈছোঁ, তামান ভাল লাগিছে ভুই ৰোৱা দেখা পায়। এনেকুৱা ৰ'দত ভুই ৰুই আছে, তামান ভাল লাগিছে। আমি দেখুৱাম এতিয়া আপোনালোকক এনেকুৱা এখন পথাৰ, তাতে পুৰা ভুই ৰোৱা শেষ হৈ গ'ল, মানে শেষ হৈ গ'লে আৰু এতিয়া নাই। এই পথাৰখন চাওক না, এই পথাৰখন চাওকচোন আপোনালোকে, কিমান ধুনীয়া লাগিছে আহি কিনে আজি ইয়াত পুৰা একদম কি ক'ম আৰু আপোনালোকক। এইখনেই কৈছোঁ মই, ইয়াত মানে ভুই ৰোৱা ইতিমধ্যে শেষ হৈ গ'ল, ইয়াত কোনো খালী নাই। চাওকচোন কি ধুনীয়া লাগিছে ভুই ৰোৱাৰ পাছত। আচলতে পথাৰখন কি ধুনীয়া দেখাত, ভাল লাগে আৰু। আপোনালোকক দেখুৱালোঁ আমাৰ পথাৰখন। এই তামান গৰম, বিদ্যা তামান গৰম, অলপ তামান গৰম। এইকেইদিন পুৰা বৰষুণ দি কিনে ৰ'দ দি আছে, সেইবাবে পুৰা গৰম লাগি আছে একদম পুৰা। পুৰা এতিয়া আলিতে বহি ল'লোঁ ৰ'দতে। আমাৰ চিন্ময়, আপোনালোকেতো চিন্ময়ক পুৰা জানে। তেওঁ কমেডি ভিডিঅ'ত কি অভিনয় লোৱা? মালখোৱা অভিনয়ৰ নামটো কি? নামটো কৃষ্ণ আৰু কৃষ্ণ আছিল নামটো। কোনটো তেওঁৰ আচল নামটো? আচল নামটো হ'ল চিন্ময় ৰাভা। তেওঁ অভিনয়ত নাম দিয়ে আৰু কৃষ্ণ, আন কিবা আৰু বিশেষকৈ কৃষ্ণ। তেওঁ মানে ধুনীয়া একদম, মানে কি আৰু একদম অলপ ভালদৰে অভিনয় কৰে আৰু, মানে কত শিকা নাই, মানে নিজে অলপমান চেষ্টা কৰি আছে। আৰু আপোনালোকক ইয়াৰ নেক্সট যিটো ভিডিঅ' আহিব আমাৰ এই নতুন জীৱন দিয়াৰ নামৰ চেনেলটোত, নেক্সট যিটো ভিডিঅ' আহিব, আমি আপোনালোকক আমাৰ ওচৰে পাঁজৰে লাগি থকা ভূটানখন, আপোনালোকক মই ভূটানখনৰ কি কি বস্তু আছে বা কেনেকুৱা ধৰণৰ তাত মানুহে বসবাস কৰে
মই নেক্সট ভিডিঅ'টোত আপোনালোকক দেখুৱাম মই ভূটানখনৰ বিষয়ে আপোনালোকক দেখুৱাম আৰু আমাৰ কাষৰে বা মোৰ লগৰে হেমেন এটা তেওঁ চেনেল খুলিছে চেনেলটোৰ নাম হ'ল হিয়ান ব্লগছ হিয়ান ব্লগছ হিয়ান ব্লগছ হিয়ান ব্লগছ। আপোনালোকে চাৰ্চ কৰিব ইউটিউবত হিয়ান ব্লগছ বুলি আপোনালোকে তাত অকল কমেডি নহয় ব্লগ ভিডিঅ' আপোনালোকে দেখা পাব সুন্দৰ সুন্দৰ ব্লগ ভিডিঅ' দেখা পাব আপোনালোকে হিয়ান ব্লগছ বুলি চাৰ্চ মাৰি দিব পূৰা চাৰ্চ কৰি দিব পূৰা একদম ইউটিউবত আৰু তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু সুন্দৰ সুন্দৰ ভিডিঅ' দি থাকিব আপোনালোকৰ মাজলৈ তেখেতে আৰু আমি আজি এই পথাৰখনৰ মাজলৈ ঘৰলৈ যাত্ৰা কৰোঁ বুলি আমি ভাবিলোঁ আৰু আজিতে এই ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'টোত লাগিব আমাৰ ভূটানখনৰ বিষয় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব প্লিজ প্লিজ প্লিজ